हेलो बंधुসকল, आज मैं भिडिओत आपनालोकर लगत आलोचना करिम एटा अति ভাল खबर और সেই ভাল खबरটো হৈছে যে आसाम माइनरिटी डेवलपमेंट बोर्ड और এই आसाम माइनरिटी डेवलपमेंट बोर्डे इतिमध्ये এটা গুৰুত্বপূৰ্ণ নোটিছ দিছে আৰু সেই গুৰুত্বপূৰ্ণ নোটিছটো কি বাৰু সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। মই আগতে কৈ লৈছো যে आसाम माइनरिटी डेवलपमेंट बोर्डर तरफर पर जिसकल छात्र छात्रीर बारे गुरुत्वपूर्ण नोटिसटो दिसे और এই माइनरिटीर आन्डारत थका की कास्ट परिब माने कोन कोन व्यक्तिये परिब এই माइनरिटीर आन्डारत সেই বিষয়ে মই আপোনালোকক प्रथमते কৈ লৈছো। माइनरिटीर आन्डारत परिब मुस्लिम, ख्रिस्टान, सिख, बौद्ध, जैन एंड फारसी এই কেইটা कैटेगरीर मानुहे परिब এই माइनरिटी डेवलपमेंटर आन्डारत माने माइनरिटीर आन्डारत। गतिके এই कैटेगरीर आन्डारत थका छात्र छात्री सकलोर बारे इतिमध्ये एटा ভাল खबर दिसे आसाम माइनरिटी डेवलपमेंट बोर्डे और এই गुरुत्वपूर्ण नोटिसटो बा ভাল खबरটো হৈছে যে ছাত্ৰ ছাত্ৰী সকলোৰ বাবে দিব স্কলাৰশিপ মানে বৃত্তি और এই বৃত্তিৰ বাবে ছাত্ৰ ছাত্ৰী সকলে কেনেকৈ আবেদন কৰিব লাগিব আৰু কি ডকুমেন্টছ লাগিব আৰু কেনেকৈ আবেদন কৰিব, ক'ত আবেদন কৰিব আৰু কিমান মাৰ্ক লাগিব সেই সকলো বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। और यार बारे आवेदन करिबले हले यार लास्ट डेट होइसे 15 আগস্ট 2019 और यार बारे आवेदन करिबले हले माने এই স্কলারশিপৰ কাৰণে आवेदन करिबले हले ছাত্ৰ ছাত্ৰীয়ে পাস কৰা হ'ব লাগিব, प्रथम শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীয়ে মিনিমাম 50% মানে 50% মাৰ্ক পাব লাগিব আৰু ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব তেখেতৰ মানে অভিভাৱকৰ বছৰীয়া মুঠ আয় হ'ব লাগিব 1 লাখতকৈ কম মানে 1 লাখতকৈ কম হ'ব লাগিব বা 1 লাখ বা তাতকৈ কম হ'ব লাগিব। যদি বেছি হয় তেনেহলে আবেদন কৰিব নোৱাৰিব, মানে বেছি হলে মাইনৰিটিৰ আন্ডাৰত নপৰে মানে বিপিএলৰ আন্ডাৰতো নপৰে। গতিকে 1 লাখতকৈ কম হলে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে আবেদন কৰিবলৈ হলে কেনেদৰে আবেদন কৰিব সেই বিষয়ে মই আজি আপোনালোকক জনাই দিম। অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে যাব লাগিব এটা অফিচিয়েল ওয়েবসাইট আৰু সেই অফিচিয়েল ওয়েবসাইটটো হৈছে www.scholarship.gov.in এইটো ওয়েবসাইটত। নহলে আপোনালোকে যদি মোবাইলৰ যোগে আবেদন কৰে তেনেহলে আবেদন কৰিব লাগিব ন্যাশনাল স্কলাৰশিপ পোৰ্টেল যেটো আছে হেতুত গৈ আপোনালোকে আবেদন কৰিব লাগিব। সো বন্ধুসকল, ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব, শেয়াৰ কৰিব আৰু যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যায়। বাই বাই, জয় অসম, জয় হিন্দ।